Hello my dear students, কি খবৰ সবৰে আশা কৰো সব ঠিকে আছে হয়নে বাৰু last class we were discussing about an important and exciting topic straight line class 11 or topic হয়নে বাৰু আজি আমি কি পঢ়িম আজি পঢ়িম straight line or কিছুমান previous years questions বহুত exciting হ'বলৈ গৈ আছে আজিৰ ক্লাসটো last class সবে attend কৰিছিলা ন last class সবে concept পঢ়িলা straight line কি বস্তু straight line or formulas কিবা কিবি হয়নে বাৰু তো আজি how's the jobs Hi sir, how's the jobs? Hi sir, ठीक है तो पहला क्वेश्चन आपके स्क्रीन के ऊपर ये रहा हाय केबीसी खेला है नेकी तो फर्स्ट क्वेश्चन की is let O00 and A01 be two fixed points then the locus of a point P such that the perimeter of triangle AOP is 4 is this then this ঠিক আছে চাৰিটা অপচন দিয়া আছে তাৰপিছত কোনটো হ'ব এতিয়া পইণ্ট কি দিয়া আছে এটা দিছে O crack কৰিবা যেটো দিয়া আছে কোৱেশ্চন এটো crack কৰিম ঠিক আছে O কি আছে 00 আৰু এটা আছে কি A দিয়া আছে 01 ঠিক আছে না তো হেটো দুটা পইণ্ট দিয়া আছে এটা ট্ৰায়াঙ্গল এটা বনিবলে আৰু এটা পইণ্ট দিয়া আছে কি P সোৱা P ধৰি ললো আমি x হয় এটা লোকাস কি লোকাস মানে এই পইণ্টটো দিয়াৰ পিছত কোনটো ইকুৱেশ্যন আমাক স্যাটিসফাই কৰিব কন্ডিশনটো পেৰিমিটাৰ 4 হ'বলে হয়নে বাৰু হেটোৱে লোকাস ঠিক আছে তো এতিয়া মই ট্ৰায়াঙ্গলটো ফিল আপ কৰি ললো ঠিক আছে আৰু পেৰিমিটাৰ 4 দিয়া আছে কি দিয়া আছে লিখি লওঁ পেৰিমিটাৰ ইকুৱেল টু 4 দিয়া আছে ঠিক আছে তো AO কিমান হ'ব ডিসটেন্স ফৰ্মুলা ইউজ কৰি পেলাই ক'ব পাৰি মানে 0 - 0 হোল স্কয়াৰ 0 - 1 হোল স্কয়াৰ তো 1 হ'ব মানে AO OA উলিয়ালো ন তো কি উলিয়ালো 0 - 0 হোল স্কয়াৰ প্লাস 0 - 1 হোল স্কয়াৰ ইকুৱেল টু 1 ওলালে ডিসটেন্স ফৰ্মুলা ন তো পেৰিমিটাৰ দিয়া আছে তেনেকৈ আমি AP আৰু OP উলিয়াব পাৰিম AP কিমান হ'ব AP distance formula di uliyaw paim x - 0 whole square plus y - 1 whole square equal to x square plus y - 1 whole square teneke moi ki likhiba paim OP uliyaw paim OP kiman hobo x square plus y square moi ebarta likhilo thik ase etia mo perimeter mane OA AP aru OP add korile kiman pam 4 pam hoy na perimeter to sobe jane perimeter triangular perimeter কি হয় sum of the sides ঠিক আছে না তো আমি কি পালো যে OA plus AP plus OP ইকুয়াল টু কিমান হৈ গল 4 তো মই পাতি দিলো OA কিমান 1 তো 1 তো মই ইফালে লৈ যাম AP আৰু এটো লিখিলে হল AP কিমান আছিল x স্কয়াৰ প্লাস এটো ভাঙি দিয়া লগে লগে y স্কয়াৰ প্লাস 1 প্লাস 2y minus 2y ন মাইনাস আছে OP কিমান হ'ব OP দিয়া আছে x স্কয়াৰ প্লাস y স্কয়াৰ এটা 4 OA আছিল OA মানে 1 হিফালে লৈ যা 3 হৈ যাব একো নাই এটা ইফালে লৈ যা x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস 1 minus 2y এটো হৈ যাব 3 minus root over x স্কয়াৰ প্লাস y স্কয়াৰ হয়নে বো তো স্কয়াৰিং বোথ সাইড সবে জানে ফলে কিমান হ'ব x স্কয়াৰ প্লাস y স্কয়াৰ এটো লগাই দিছ নহলে খেলি মেলি কৰিবা মনলে 2y আৰু ইফালে কৰিলে কিমান হ'ব 3 স্কয়াৰ হ'ল 9 আৰু প্লাস x স্কয়াৰ প্লাস y স্কয়াৰ minus 3 into 2 6 x square plus y square হয়নে বাৰু a minus b whole square formula squaring both side কৰিছো ন তো x square y square x square y square আৰামসে গুছি গল তো থাকিব কি থাকিব 9 তো এটো ইফালে লৈ যাও এখিনি ইফালে লৈ যাও ঠিক আছে 6x square 6x square plus y square ইফালে লৈ গলে কিমান হ'ব 2y পজিটিভত যাব 9 - 1 8 হৈ যাব ন 9 - 1 8 plus 8 ঠিক আছে আকৌ স্কয়াৰ কৰি দিয়া এটা কাম কৰ 2 কমন লৈ পেলাই 6 লগ কাটিলে কিমান হ'ব 3x স্কয়াৰ প্লাস y স্কয়াৰ এফালে কিমান হ'ব y plus 4 তো এতিয়া মই কি কম আকৌ এবাৰ স্কয়াৰিং বোথ সাইড ঠিক আছে কাৰণ এই ৰুট ওভাৰ 2 উঠাব লাগিব ন তো কিমান হ'ব 9x স্কয়াৰ প্লাস 9y স্কয়াৰ এফালে কিমান হৈ যাব y স্কয়াৰ প্লাস 16 প্লাস 8y ন a plus b হোল স্কয়াৰ ফৰ্মুলা তো লাষ্ট আমাৰ কি হৈ যাবগে 9x square plus 9y square 9y minus y square কৰিলে 8y square minus 8y equal to 16 so answer আছে না আরে b answer b কিমান ইজি কোৱেশ্চনছ আহে নেকি আৰু জেই মেজৰ আৰে ইজি বনাব লাগিব ন ইজি আমি বনাব লাগিব বঢ়িয়া তো প্ৰথম কোৱেশ্চন বহুত ইজি আছিল আহা নেক্সট কোৱেশ্চন লৈ যাও ঠিক আছে মুছি ল প্ৰথমতে तो दूसरा क्वेश्चन आपके स्क्रीन के ऊपर ये रहा है तो सेकंड क्वेश्चन क्या है
lines are drawn parallel to the lines 4x minus 3y plus 2 equal to 0 at a distance 3/5 from the origin. Then which point lies on any of these lines? ঠিক আছে parallel line ডালৰ ওপৰত কোনকিটা পইণ্ট আছে আমি ক্ৰেক কৰিব লাগিব আৰামছে ঠিক আছে কি দিয়া আছে lines are drawn parallel to the lines এটা লাইন আছে কি আছে 4x minus 3y plus 2 equal to 0 minus তো এটা লাইন দি আছে ইয়াৰ কি কৈছে parallel লাইন আছে lines are drawn parallel to this ন তো মই ধৰি ললো এটা parallel লাইন আকিলো এই parallel লাইনটো মই কনসেপ্ট পঢ়াইছিলো দুডাল parallel লাইন যদি আকৌ এই লাইনডালৰ ইকুৱেশ্যন কৰিব পাৰি মানে বস এই টু কনস্ট্যান্ট তো বেলেগ হৈ যাব নহয় কি ধুনিয়াকে মই পঢ়াই দিছো তোমালোকক k equal to 0 বঢ়িয়া নেক্সট কি কৈছে যে parallel লাইনডাল যিডাল আছে এডাল আকৌ অৰিজিনৰ পৰা কিমান ডিসটেন্স আছে 3/5 ও মানে অৰিজিনৰ পৰা 0 0 পৰা 3/5 ডিসটেন্সত আছে এতিয়া মই কেনেবাকে যে মই k ভ্যালুটো উলিয়াই দিব পাৰো তেনেহলে যিকিটা পইণ্ট আছে ইয়াত পুট কৰি গৈছাম যেটো স্যাটিসফাই কৰিব হেতু হৈ গল হয়নে বাৰু কথাটো তো আমি এটা কাম কৰো ডিসটেন্স ফৰ্মুলা ইউজ কৰি কি তোমালোকে আইডিয়া ভাবাচোন মই তোমালোক সব পঢ়াই দিছো কোনখিনি কোনটো কৰিম আৰু ডিসটেন্স ফৰ্মুলা ন ডিসটেন্স অফ এ পইণ্ট ফ্ৰম এ লাইন হেতু কৰিলে আমাৰ k ওলাই যাব কি আছিল ফৰ্মুলা কি আছিল d কি আছিল ax1 plus by1 plus c divided by a square plus b square হয়নে বাৰু আসলে ফৰ্মুলা তো যেটো পইণ্ট থাকে হেতু ইয়াত x1 আৰু y1 বহাই দিম আৰু a b টো আছে 4 into 0 minus 3 into 0 plus k divided by root over কিমান হ'ব root over কিমান a কিমান 4 square plus minus 3 whole square এটা d ভ্যালু দিয়া আছে ডিসটেন্স দিয়া আছে 3/5 হয়নে স্কোল ইয়াক সলভ কৰা আৰু k ভ্যালু পাই যোৱা হয় না তো 3/5 ওপৰত কিমান যাব বাস k 0 0 টো নাইকিয়া হৈ গল এ মডুলাস নালাগে আৰু দিব আৰু এটো পজিটিভতে আহিব এনেও তাৰ পিছত তলত এটো কৰিলে 5 ওলাব সা 5 গল k ভ্যালু কিমান ওলাই গল 3 কেনেকুৱা তে k ভ্যালু যদি 3 ওলাই গল এটা ইকুৱেশ্যন কিমান হৈ গল এই ইকুৱেশ্যনডাল লাইনডাল কিমান হৈ গল এতিয়া 4x 3y 3 হৈ গল ন আৰু তাৰ পৰা ইকুৱেশ্যন লোৱা যিকিটা পইণ্ট আছে হেকিটা পইণ্ট লোৱা পইণ্টটা ইয়াত পুট কৰিছো আৰু যেটোৱে স্যাটিসফাই কৰিব হেতুৱে আনসাৰ তো ফার্স্ট পয়েন্ট কি আছে -4, 2/3 তো মই x এর জায়গা -4 পাতি দিও y 2/3 উলাই চালে 4x কিমান আছে -1/4 ন -3y + 3 = 0 4 গল -3y - 4 = 0 y = 4/3 2/3 হে ওলাবলে 4/3 কে ওলালে 3 + 3 - 2 এটো 2 হ'ব ন plus 2 तो 2/3 हो गल तो फार्स्ट तो ए यार आंसर किमान इमान इजी क्वेश्चन আছে বুজি পালা না সবে শুনা জুনে জুনে মোৰ আগৰ ক্লাছটো এটেন্ড কৰিছা হিহঁতৰ কাৰণে পামি হৈ গৈছে এটো বুজিবলৈ একোই নাই তো আগৰ ক্লাছটো এটেন্ড কৰি আহিবা তো এইবিলাক একো নাই তাৰ পিছত চাবা কোনোবা যদি ক্লাছ এটেন্ড কৰা নাই আগৰ যেটো ক্লাছ স্ট্ৰেট লাইনৰ কনসেপ্ট পঢ়িছিল হেতু ক্লাছ পঢ়ি আহিবা এটো একোই নাই ইজি পানি ঠিক আছে সো দুটা কোয়েশ্চন আমি ফালি দিলো তো নেক্সট क्वेश्चन কি আছে তো এটো মই মুছে দিছো দেই तो नेक्स्ट क्वेश्चन आपके स्क्रीन के ऊपर ये रहा सर एबार देखो अमिताभ बच्चनर वॉइस निदिले कथाটো কি আরে রাহুল বৰাৰ ভয়েস দিছো এবাৰ two sides of a parallelogram are along the lines x + y = 3 and x - y + 3 = 0 ঠিক আছে দুটা সাইড দিছে প্যারালেলোগ্রামৰ দুটা সাইড দিছে ঠিক আছে নেবো ইটস ইফ ইটস ডায়াগোনালস ইন্টারসেক্ট এট কিমান 2,4 ডায়াগোনাল থাকিব প্যারালেলোগ্রামৰ ডায়াগোনাল থাকিব ডায়াগোনাল দলে কিহত কাটিছে 2,4 ত ইন্টারসেক্ট কৰিছে ঠিক আছে দেন ওয়ান অফ দি ফার্স্ট চাৰিটা ভাৰ্টেক্স থাকিব নাই তাৰে এটা ভাৰ্টেক্স কোনটো হ'ব খুদিছে এতিয়া প্যারালেলোগ্রাম কেনেকুৱা হয় প্যারালেলোগ্রাম আমি সবে জানো এনেকুৱা হয় ঠিক আছে এডাল দিয়া আছে কি এটা আমি প্ৰথমে চাই লওঁ ঠিক আছে কি লাইন দিয়া আছে x + y কাৰণ কোনডাল লাইনটো কি না জানো x + y = 3 দিয়া আছে এটা আৰু এটা কি দিয়া আছে x - y = x - y + 3 = 0 দিয়া আছে ঠিক আছে তো ইয়াৰ স্লোপ কিমান হ'ব ইয়াৰ স্লোপ কেনেকৈ উলিয়াবা y = mx + c ফৰ্মুলা লৈ যাও ন তো y = কিমান হ'ব -x + 3 তাৰ মানে y = mx + m ৰ ভ্যালু কিমান হ'ব তেতিয়ালে m = -1 তো এডালৰ ইকুৱেশ্যনৰ m কিমান -1 পালো এডাল ইকুৱেশ্যনৰ m কেনেকৈ উলিয়াবা mx y = mx + c লৈ যোৱা তো y = x + 3 হৈ গল নেকি চাচোন
y ইফালে নিলে x + 3 তাৰমানে ইয়াৰ x ৰ কোএফিচিয়েন্ট কিমান m হয় তো m কিমান হ'ব ইয়াত 1 এতিয়া মই কৈছো না যোনে আগৰ ক্লাছটো আছে এইবিলাক একো নাই ইজি পানী তো এতিয়া শুনাচোন এটো m1 এটো m2 মই চাচোন m1 * m2 যেতিয়া দেখিলো কিমান ওলালে -1 ওলালে তাৰমানে দুইডাল লাইন কি পারপেন্ডিকুলার হয়নে বড় তাৰমানে প্যারালেলোগ্রামটো আমাৰ কেনেকুৱা হ'ব এইটো ৰেক্টেঙ্গুলাৰ জানো এটা প্যারালেলোগ্রাম হয় তো এডাল ইকুৱেশ্যন যদি আমি কি ধৰো x + y = 3 আনডাল ইকুৱেশ্যন কিমান হ'ব x - y + 3 = 0 বুজিলা নে বাৰু দুটা পাই গলো এতিয়া এডাল লাইন যদি গম পাই গলো এডাল লাইন সলভ কৰি যদি দিও এই ভাৰ্টেক্সটো পাই যাম না নাযাম এটা ভাৰ্টেক্স পালো এতিয়া যদি হেতু হয় হ'ব নহলে বেলেগ কিটা ভাৰ্টেক্স উলিয়াবলৈ চাম আৰু এটা কৈছে ডায়াগোনালটো কিহত কাটিছে বুলি কৈছে ডায়াগোনালটো কিহত কাটিছে কোনটো পইণ্টত 2,4 কোৱেশ্যনত দিয়া আছে ডায়াগোনালে 2,4 ত ইন্টাৰসেক্ট কৰিছে ঠিক আছে এতিয়া আৰু এটা চমকিলনে যে ৰেক্টেঙ্গুলাৰ যেতিয়া কাটিছে তো ডায়াগোনাল কি হ'ব মিড পইণ্ট হ'ব হয়নে বাৰু এডাল ডায়াগোনালৰ মিড পইণ্টত কাটিছে হয়নে তো মিড পইণ্ট ফৰ্মুলা দি আমি এটো উলিয়াব পাৰিম প্ৰথমতে এটো উলিয়াই লওঁ এটো কিমান হ'ব এটো সলভ কৰাচোন কিমান হ'ব 2x এটো যদি মই প্লাস কৰি দিওঁ 2x = 0 তাৰমানে x = 0 হ'ল x যদি মই কোনবাত পাতি দিওঁ y = 3 হ'ল ঠিক আছে তো x 0 y 3 তাৰমানে এটো 0,3 পাই গলো আমি এই দুটা ইকুৱেশ্যন সলভ কৰি পেলাই আমি এটো উলিয়ালো দুটা ইকুৱেশ্যন সলভ কৰিলে তো ওলাব না কোনটো পইণ্টত ইন্টাৰসেক্ট কৰিছে ভেৰি গুড তো 0,3 যেতিয়া উলালো এটো জানো তো এটো মিড পইণ্ট থিওৰেম দি পেলাই উলিয়াব পাৰিম না মিড পইণ্ট থিওৰেম আৰে 2,4 পাবলৈ আমি কি কৰিব লাগিব 2,4 পাবলৈ এটো যদি মই x আৰু y বুলি ধৰি লওঁ 0 + x divided by 2 আৰু 3 + y divided by 2 তো x ৰ ভ্যালু কিমান হৈ গল x ৰ ভ্যালু হৈ গল 4 আৰু y ভ্যালু হৈ গল কিমান 2 + 2 2 cross 4 কিমান হল 8 - 3 5 তাৰ মানে এটো কি হৈ গল 4,5 হেতু পাই গলো 4,5 এটা 4,5 আছে নেকি নাই তাৰ মানে এটো ভাৰ্টেক্সৰ কথা কোৱা নাই ইয়াতো এটো নহলে এটো শুনা এটো পইণ্ট কিমান হ'ব কোৱাচোন এই পইণ্টটো 3 4 আৰু 5 কৈছে ন তো এই পইণ্টটো কিমান হ'ব কিবা আছে না বাৰু শুনা এটো যদি x + y = 3 হৈছে তেতিয়ালে ইয়াৰ প্যাৰালেল নহয় জানো এডাল প্যাৰালেলোগ্ৰামৰ অপজিট সাইডাল কি হয় প্যাৰালেল হয় তো x + y = 3 যদি হয় তো এটো কিমান হ'ব x + y + k = 0 আমি জানো ন দুইটা একে থাকে বাস কোএফিচিয়েন্টটো চেঞ্জ হৈ যায় তো k = 0 তো এই লাইনডাল এটো পইণ্টৰ ওপৰতে গৈছে এই লাইনডাল এটো পইণ্টৰ ওপৰতে গৈছে না নাই গৈছে তো এই পইণ্টটো যদি মই ইয়াত পুট কৰি দিওঁ কিমান পাম এডাল ইকুৱেশ্যনৰ কি পাম এডাল লাইনৰ কি পাম ইকুৱেশ্যন পাই যাম তো 4 5 ইয়াত পুট কৰি দিলো তো এই ইকুৱেশ্যন কিমান পাই গলো এটো যদি মই a b c d ধৰো তো a b ডাল কিমান পাই যাম a b ইকুৱেশ্যন কিমান পাই যাম a b পৰা মানে আৰু 4 + 5 + k = 0 তাৰ পৰা k কিমান পাই গলো -9 তাৰ মানে ইকুৱেশ্যন কিমান হৈ গল x + y -9 = 0 হয়নে বাৰু x + y -9 = 0 এডাল লাইনৰ ইকুৱেশ্যন হ'ল এতিয়া এডাল লাইন সলভ কৰি দিওঁ এটো পইণ্ট লৈ যাব হয়নে বাৰু তো এডাল লাইন সলভ কৰিলে কিমান হ'ব এডাল লাইন কিমান আছে x - y + 3 = 0 এডাল আছে x + y - 9 = 0 তো সলভ কৰি দিয়া 2x - 6 = 0 তো x = কিমান হৈ গল x = হৈ গল তোমাৰ 3/2 6/2 3 হৈ গল x কোনটা পাতি দিয়া ফাৰ্ষ্টতে পাতি দিওঁ x পাতিলে 3 - y + 3 = 0 তো y = কিমান হৈ গল 6 তাৰ মানে এটো পইণ্ট কিমান গল 3,6 আছে নে 3,6 আৰে ডি অপচন কি কৈছা আৰে সলভ কৰি দিলো ন হয় না নহয় তিনটা কোৱেশ্যন আমি উৰাই দিলো ভাইও और बहनों मजा आ रहा है कि नहीं आ रहा है মজা লাগিছে যদি কি কৰিব লাগে তোমাকে জানা জাস্ট হিট দ্য লাইক বাটন এণ্ড কমেণ্ট ডাউন বিলো যে স্যার মজা লাগিছে কাৰণ আমাৰতো জোচৰ কথা আছে ন सो प्रोसीड टू द नेक्स्ट क्वेश्चन चौथा क्वेश्चन आपके स्क्रीन के ऊपर ये रहा आई द इक्वेशन y = sin x + 2 - sin² x + 1 represents a straight line lying in which quadrant সুধিছে হা তিন চাৰিটা অপশন দিয়া আছে কোনটো কোৱাড্ৰেণ্টত এই যেডাল ষ্ট্ৰেইট লাইন হেডাল লাই কৰিছে সুধিছে ঠিক আছে তো আমি ত্ৰিগো তো কি দিয়া আছে y = sin x + 2
হয়নে বাৰু মাইনাছ sin স্কুৱেৰ x প্লাছ 1 আমাক দিয়া আছে এইটো এটা ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন বুলি কৈছে ঠিক আছে তো আমাক সুধিছে যে এই লাইনডাল কোনটো কোৱাৰ্টাৰৰ মাজত আছে আমি দেখোঁতে লিখিলোঁ যে ট্ৰিগোনোমেট্ৰি আছে চ' sin x প্লাছ 2 মানে sin x sin y ফৰ্মত আছে ন তো sin x sin y এটা ফৰ্মুলা আছিল মনত আছে বাৰু 2 sin x sin y কি ফৰ্মুলা আছিলে cos কি আছিলে x minus y minus cos x plus y হয় না ফৰ্মুলা আছিল তো এইটো ফৰ্মুলা আমি ইয়াত ইউজ কৰিম ঠিক আছে যে sin x plus y আছে ন তো 2 বনাব লাগিব তো হাফ কমন ল'লোঁ তো 2 sin x plus 2 ঠিক আছে minus 2 sin square x plus 1 ঠিক আছে বাৰু তো হাফটো তেনেকৈ থাকিল এতিয়া 2 sin x sin y ফৰ্মুলা লগাই দিওঁ কি আছিলে cos x minus y মানে x minus 2 এতিয়া y to x plus 2 আছে ন তো এইটো হিচাপত আৰু তাৰপিছত minus cos x plus 2 ঠিক আছে নে বাৰু মাইনাছ এতিয়া চোৱা 2 sin square x আৰু এটা ফৰ্মুলা আছে 2 sin square x মনত আছে নে বাৰু চবৰে 2 sin square x ৰ ফৰ্মুলা কি আছিলে 1 minus cos 2x তো cosত সেইটো ফৰ্মুলা আছিলে তো 1 মাইনাছ প্লাছ হৈ গ'ল প্লাছ cos 2x plus 1 ঠিক আছে তো নেক্সট আমি যদি সলভ কৰিবলৈ যাওঁ cos x কাটা গ'ল থাকিল cos -2 minus cos 2x plus 2 minus 1 plus cos 2x plus 2 ঠিক আছে cos 2x plus 2 minus cos 2x plus 2 এটা গ'ল তো থাকি গ'ল কিমান হাফ cos minus x গ'লে কি হয় আৰু এটা ফৰ্মুলা cos minus x যদি থাকে কি হয় সিম্পল cos x হৈ যায় মন কৈছে নে বাৰু তো cos 2 হৈ গ'ল আৰু minus 1 এই গ'ল আকৌ দেখিলোঁ cos 2 minus 1 আমি অকণমান দেখা দেখি একে লাগি আছে নে বাৰু 1 minus cos 2x আছিল তো মাইনাছ এটা কমন ল'লোঁ ঠিক আছে তো কিমান থাকিব 1 minus cos 2 তেতিয়াহ'লে x ৰ ভেলু কিমান হ'ব যে 1 minus cos 2x আছে x মানে 1 into 1 বুজিলে বাৰু তো ফৰ্মুলা কি বনি গ'ল আমাৰ 1 minus cos 2x কি হয় 2 sin square x ঠিক আছে তো 2 sin square কিমান হ'ব x কিমান x ৰ ভেলু 1 তো 2 sin square 1 2 কেনসেল গ'ল থাকি গ'ল কিমান মাইনাছ sin square 1 ঠিক আছে তো y যেটো আমি ভেলু পালোঁ সেইটো কি পালোঁ নিগেটিভত পালোঁ দেখিছেনে বাৰু চমকিল নে কিবা y যেটো ভেলু পালোঁ এইটো কিহত পালোঁ নিগেটিভত পালোঁ চাবা হা যাদুটো চাবা যাদু বুলিয়ে কওঁ আৰু এইফালে y থাকে এইফালে মাইনাছ y থাকে তো নিগেটিভ হ'বলৈ হ'লে নিগেটিভ মানে কি এইডালৰ তললৈ ন তো এইডালৰ তললৈ কোন কেইটা কোৱাৰ্টেণ্ট আছে এটা এইটো কোৱাৰ্টেণ্ট আৰু এটা এইটো কোৱাৰ্টেণ্ট মানে থাৰ্ড আৰু ফ'ৰ্থ কোৱাৰ্টেণ্ট তো এইডাল ক'ত লাই কৰিব থাৰ্ড আৰু ফ'ৰ্থ কোৱাৰ্টেণ্ট মেবি এনেকৈ যাব ঠিক আছে তো থাৰ্ড আৰু ফ'ৰ্থ কোৱাৰ্টেণ্ট লাই কৰিলে লাগিল নে মজা লাগিল নে তো আছে নে নাই চোৱাই নাই অপশ্যনটো আছে নে নাই আৰে অপশ্যন ডি ঠিক আছে অপশ্যন ডি উৰাই দিলোঁ তো দেখাত অকণমান টান লাগে কিন্তু যেতিয়া আমি কৰি দিওঁ বহুত ইজি হৈ যায় ঠিক আছে তো প্লিজ পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন আমি नेक्स्ट क्वेश्चन तो আগবাঢ়ো सो पास हुआ क्वेश्चन आपके स्क्रीन के ऊपर ये रहा तो क्या है इफ द टू लाइन्स x plus a minus y into y equal to 1 and 2x plus a square y equal to 1 এটা সেট দিয়া আছে মানে a ক'ত থাকিব পাৰে a belongs to r minus 0,1 ঠিক আছে আৰু পাৰপেণ্ডিকুলাৰ যেটা লাইন দিয়া আছে গ'ল কি পাৰপেণ্ডিকুলাৰ দেন দ্য ডিসটেন্স অফ দ্য পইণ্ট অফ ইণ্টাৰসেকশ্যন সেই লাইন দুডালৰ পইণ্ট অফ ইণ্টাৰসেকশ্যনটো কাৰ পৰা ডিসটেন্স কৈছে অৰিজিনৰ পৰা কিমান ডিসটেন্সত আছে একেবাৰে ইজি দেখাত অকণমান জেং লাগিছে হ'লেও আমি এইটো ভাঙি চেছ কৰি দিম ঠিক আছে তো কি আছে x plus a minus 1 into y equal to 1 আৰু এটা কি আছে 2x plus a square y equal to 1 ঠিক আছে a এটা কি দিয়া আছে মই এইটো ওপৰতে লিখি ৰাখিছোঁ a সেটটো কি দিয়া আছে যেটো a সেট a দিয়া আছে a belongs to কি আছে 1 মানে কি কৈছে যে r minus 0 মানে r এটা ৰিয়েল নাম্বাৰ তো 0 আৰু 1 বাদ দি পেলাই সব ৰিয়েল নাম্বাৰ হ'ব পাৰে মানে বুজিছানে বাৰু কথাটো তো আমি এটা সলভ কৰিম এটা শুনা এইডাল পাৰপেণ্ডিকুলাৰ বুলি কৈছে আৰু এটা ইনফৰমেশ্যন দিছে যে এইডাল লাইন কি পাৰপেণ্ডিকুলাৰ চোৱা দিছ লাইনছ আৰ পাৰপেণ্ডিকুলাৰ কৈছে ন তো পাৰপেণ্ডিকুলাৰ হ'লে চমকিল নে কিবা এটা দিমাগত যে পাৰপেণ্ডিকুলাৰ হ'লে কি হয় সিহঁতৰ শ্লোপ দুটা যদি মই মাল্টিপ্লাই কৰোঁ মাইনাছ ওলাব ঠিক আছে তো দুইটা লাইনৰ শ্লোপটো উলিয়াব পাৰিম তো এইডালক y equal to mx plus y ফৰ্মুলা লৈ যোৱা y equal to mx plus c ফৰ্মুলা লৈ যোৱা তো কিমান হ'ব 1 minus y মই যদি x plus 1 লিখোঁ তাৰপিছত y ফালে ৰাখি দিলে minus 1 by a minus 1 into x plus 1 by a minus 1 তাৰমানে এইটো কি ওলালে এটা লাইনৰ শ্লোপ ঠিক আছে x ৰ কোফিচিয়েণ্টটো শ্লোপ হয় m y equal to mx plus c নেক্সট এডাল কৰিলে কিমান হ'ব a square y equal to minus 2x plus 1 ঠিক আছে
তো y ইকুৱেল টু কিমান হ'ব -2/a² ইনটু x প্লাছ 1/a²। তাৰমানে এটা লাইনৰ m কি -2/a², ঠিক আছে। তো আমি দুইটা লাইন পাৰপেণ্ডিকুলাৰ বুলি জানো। তো পাৰপেণ্ডিকুলাৰ হ'লে কি হয় m1 ইনটু m2 ইকুৱেল টু কিমান হয় -1। তো m1 জানো আমাৰ কিমান -1/a−1 ইনটু m2 কিমান হয় -2/a², ঠিক আছে, ইকুৱেল টু -1। তো মাইনাছ গ'লেই। তো এইফালে কিমান হৈ গ'ল চাচোন 2/a³ - a² ইকুৱেল টু -1। তো a³ - a² ইকুৱেল টু -2। তো তাৰপৰা আমি কি লিখিব পাৰোঁ a³ - a² প্লাছ 2 ইকুৱেল টু 0, ঠিক আছে। তো এতিয়া কিউবিক্স ইকুৱেশ্যনটো চল্ভ কেনেকৈ কৰোঁ ক্লাছ 9তে পঢ়িছিলোঁ, চবেইটো পাহৰিয়ে গ'ল মই জানো, ঠিক আছে। তো মই কৈ দিছোঁ শুনা, এ এনেকুৱা এটা ভেলু চাম যাৰ কাৰণে গোটেই পলিনমিয়েলটো কি হৈ যায় ভেলু ইকুৱেল হৈ যায়। তো এ এনেকুৱা কি ভেলু হ'ব 1 যদি পুট কৰোঁ এ 1³ হ'লে 1 স্কুৱেৰ হ'লে 1 - 1 0 2 থাকিব নহ'ব। তো -1 চোৱাচোন -1³ হ'লে -1 ওলাব আৰু ইয়াত -1 স্কুৱেৰ হ'লে +1 কিয় -1 হৈ যাব -1 -2 +1 +2 কিমান হ'ব 0 হৈ গ'ল। তাৰমানে এটা ৰুট কিমান হৈ গ'ল -1, ঠিক আছে। তো সেইটোক আমি ফেক্টৰ হিচাপে লিখিলে কেনেকৈ হ'ব a + 1 আৰু এইখিনি কিবা এটা ওলাব, সেইটো আমাক দৰকাৰ নাই, ঠিক আছে। তো a এটা ভেলু কিমান পাই যাম a + 1 = 0। তো a ইকুৱেল টু কিমান হৈ যাব a এটা ভেলু হৈ গ'ল -1, ঠিক আছে। এতিয়া a ভেলু -1 হ'ব পাৰে নে নোৱাৰে চোৱা। ছেট কি আছিলে যে a বিলংছ টু r - 0,1 0 আৰু 1ৰ বাদে চব হ'ব পাৰে। তো -1 হ'ব পাৰিব নোৱাৰে নিজে ভাবচোন, পাৰিব 0 আৰু 1হে হ'ব নোৱাৰে, ঠিক আছে। a ইকুৱেল টু -1। তো এতিয়া আমি এটা কাম কৰিম a ভেলু পাই গ'লোঁ, a আকৌ এই দুটাত পুট কৰোঁ, দুটা ইকুৱেশ্যন পাই যাম, চল্ভ কৰি দিম, পইণ্ট ওলাই যাব ইণ্টাৰছেকশ্যন পইণ্ট, ঠিক আছে নহ'ব। তো এইটো ইয়াত পুট কৰিম, ঠিক আছে। a ভেলুটো এই দুটা ইকুৱেশ্যনত পুট কৰিলে কিমান ওলাব ইকুৱেশ্যন দুটা কিমান ওলাব চোৱাচোন x প্লাছ -1 তাৰমানে -2y ইকুৱেল টু 1, ঠিক আছে। এটা ইকুৱেশ্যন এইটো হ'ল, আকৌ এই যে ভেলু যদি তলতো পাতো 2x প্লাছ y ন প্লাছ y ইকুৱেল টু 1 হয়নে বাৰু, ঠিক আছে। দুটা ইকুৱেশ্যন হ'ল। এতিয়া এই দুটা ইকুৱেশ্যন চল্ভ কেনেকৈ কৰিব পাৰা ক্লাছ 10ৰ মেথড, কিবা এটা মেথড লোৱা আৰু যিকোনো এটা কাম কৰোঁ, ঠিক আছে। ইয়াত যদি মই 2 দি মাল্টিপ্লাই কৰোঁ আৰু প্লাছ কৰি দিওঁ তো y নাইকিয়া হৈ যাব চোৱাচোন। তো এইটো কৰোঁ, ঠিক আছে। তো কি হ'ব 5x y গুচি গ'ল। তো ইয়াত 2 + 3 হৈ গ'ল হয়নে বাৰু, 2 + 1 3। তো x ইকুৱেল টু কিমান হৈ গ'ল 3/5। তো x কোনোবা এটা পাতি দিওঁ, x মই এটা কাম কৰোঁ এইটোতে পাতি দিওঁ, ঠিক আছে। এইটোত পাতি দিলে কিমান হৈ যাব y ইকুৱেল টু 1 - 2 ইনটু 3/5 হয়নে। তো 1 - 6/5 তো কিমান হৈ গ'ল -1/5। তো আমি পইণ্ট পাই গ'লোঁ কিমান, এটা পইণ্ট কিমান পাই গ'লোঁ 3/5, -1/5, ঠিক আছে নে। 3/5 আৰু -1/5। এতিয়া এই পইণ্টটো হৈ গ'ল কি এই লাইনৰ ইণ্টাৰছেকশ্যনটো। এতিয়া সুধিছে ইণ্টাৰছেকশ্যন পইণ্টটো অৰিজিনৰ পৰা কিমান ডিষ্টেঞ্চ, আৰে ডিষ্টেঞ্চ ফৰ্মুলা লগাই দিওঁ কাম হৈ গ'ল। সেইটো অৰিজিন এটা আছে এইফালে 0 0, অৰিজিনৰ পৰা কিমান ডিষ্টেঞ্চ। তো ডিষ্টেঞ্চ ফৰ্মুলা লগাব পাৰিবানে, পাৰিবা কিয় নোৱাৰিবা। ডিষ্টেঞ্চ ফৰ্মুলা এইখিনিতে কৰোঁ, ঠিক আছে। তো কিমান হৈ যাব ডিষ্টেঞ্চ ফৰ্মুলা 3/5 হোল স্কুৱেৰ প্লাছ -1/5 হোল স্কুৱেৰ, ঠিক আছে। তো কিমান ওলাব 9/25 প্লাছ 1/25। তো কিমান হৈ গ'ল 10/25 হয়নে বাৰু, √10/25 মানে এইটো কাটি দিলোঁ 2/5 মানে √2/5 আছেনে এনচাৰত, √2/5 এনচাৰ। আৰে অপশ্যন এ ওলাই দিলোঁ নে বাৰু। তো আমি কুৱেশ্যনটো পঢ়ি পেলাই ক্ৰেক কৰিব পাৰিব লাগিব। কুৱেশ্যন পঢ়াটোতে আমাৰ 70% কাম ওলাই যায়, তাৰপিছতখিনি আমি কি কৰিব লাগে 30% আমি দিমাগ লগাব লাগিব আৰু অকণমান প্ৰেক্টিচ লাগিব, বাছ হৈ গ'ল। কনচেপ্ট পূৰা ক্লিয়াৰ হ'ব লাগিব ষ্ট্ৰেইট লাইনত, এতিয়া একোৱেই নাই উলিয়াবলৈ, ঠিক আছে। তো পজ দি ভিডিও एंड नोट इट डाउन, আমি नेक्स्ट क्वेश्चन আগবাঢ়ো। तो चौथा क्वेश्चन आपके स्क्रीन के ऊपर ये रहा। तो की কৈছে আমাক a triangle has a vertex at a 1,2 and the midpoints of the two sides through it are -1,1 and 2,3. Then the centroid of this triangle, centroid, এই নতুন এটা কনচেপ্ট পালোঁ centroid, কোনোবাই জানে কোনোবাই নাজানে, হ'লেও মই বুজাই দিওঁ centroid। কুৱেশ্যনটো কৰাৰ আগত কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা centroid কি হয়, ঠিক আছে। তো এটা ট্ৰাইংগল যদি থাকে, এটা ট্ৰাইংগল আছে, ঠিক আছে নে। তো ট্ৰাইংগলৰ ধৰি লওঁ মই এইটো x1 y1, এইটো x2 y2, এইটো x3 y3, ঠিক আছে। তো এই ট্ৰাইংগলটোৰ মিডিয়ান আঁকিব পাৰিম নে। মিডিয়ান মানে কি হয় ছাইডৰ বাইচেক্টৰ হয়নে বাৰু। তো ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ ইমান, ইয়াৰ পৰা ডিষ্টেঞ্চ ইমান, ইয়াৰো এটা মিডিয়ান আঁকিলোঁ, ইয়াৰো এটা মিডিয়ান আঁকিলোঁ। তো এই তিনিডাল মিডিয়ান এটা পইণ্টত ইণ্টাৰচেক্ট কৰিব, সেই পইণ্টটোৱে কি হ'ব জানানে, কি হ'ব চেণ্ট্ৰইড। এতিয়া চেণ্ট্ৰইডৰ কোঅৰ্ডিনেট কি হয় জানানে, কি হ'ব x1 প্লাছ x2 প্লাছ x3 ডিভাইডেড বাই 3 আৰু y1 প্লাছ y2 প্লাছ y3 ডিভাইডেড বাই 3। এইটো হৈ গ'ল কি চেণ্ট্ৰইডৰ
কোঅৰ্ডিনেট ঠিক আছে তো এতিয়া আমি এইটো ইউজ কৰি পেলাই কি কৰিম কুৱেশ্যনটো কৰিম ঠিক আছে সলভ কৰিম তো তলতে কৰোঁ তো আমাক কি দিয়া আছে এটা ট্ৰাইংগল হেজ এ পইণ্ট এটা ভাৰ্টেক্স দিয়া আছে ঠিক আছে এটা ট্ৰাইংগল দিয়া আছে ট্ৰাইংগলৰ এটা ভাৰ্টেক্স দিয়া আছে 1,2 আৰু কি কৈছে সেই ভাৰ্টেক্সটো যোৱা ছাইডকেইটাৰ মিড পইণ্ট দিয়া আছে চোৱা মিড পইণ্ট দিয়া আছে তো মিড পইণ্ট কিমান বুলি কৈছে আমাক এটা আছে -1 আৰু এটা কিমান কৈছে আমাক 2,3 তো মিড পইণ্ট ফৰ্মুলা দি পেলাই আমি এইকেইটা উলিয়াব পাৰিম নাই ইজি হয় ন আৰামছে পাৰিম তো এইটো পাবলৈ আমি কি কৰোঁ -1 পাবলৈ আমি কি কৰোঁ যে এইটো যদি মই x1 y1 বুলি এনেই ধৰি লওঁ তেতিয়াহ'লে এই পইণ্টটো উলিয়াবলৈ আমি কি কৰিম x1 + 1 ডিভাইডেড বাই 2 আৰু y1 + 1 ডিভাইডেড বাই 2 হয়নে বাৰু y1 + 2 ডিভাইডেড বাই 2 ঠিক আছে তো ইয়াৰ পৰা আমি x1 আৰু y1 উলিয়াব পাৰিম নে x1 কিমান হ'ব 2 - 2 + 1 কিমান হ'ব -1 তাৰপিছত y1 কিমান হ'ব যে 2 × 1 2 - 2 0 ঠিক আছে হৈছেনে বাৰু এবাৰ চাই দিয়াচোন নাই হোৱা 2 - 1 -2 আৰু -1 তো -3 হ'ব ঠিক আছে তো এইটো পইণ্ট কিমান পাই গ'লোঁ -3,0 আকৌ এইটো পইণ্ট উলিয়াব লাগিব ধৰি ল'লোঁ x2 y2 ঠিক আছে তো এইটো পইণ্ট কেনেকৈ হ'ব আকৌ মিড পইণ্ট থিয়ৰম এইফালে লগালে কিমান হ'ব মিড পইণ্ট থিয়ৰম লগালে 2,3 পাবলৈ হ'লে তো x2 + 1 ডিভাইডেড বাই 2 y2 + 2 ডিভাইডেড বাই 2 হয় এতিয়া ইয়াৰ পৰা x2 আৰু y2 উলিয়াবা x2 কিমান হ'ব 2 × 2 4 4 - 1 3 আৰু y2 কিমান হ'ব 2 × 3 6 6 - 2 4 ঠিক আছে তো এইটো কিমান হৈ গ'ল 3,4 হ'ল এতিয়া তিনিটা পাই গ'লোঁ নে নাই তিনিটা ভাৰ্টেক্স এটা দুটা তিনিটা ভাৰ্টেক্স পাই গ'লোঁ এইটো ফৰ্মুলা লগাই দিয়া চেণ্ট্ৰইড পাই গ'লোঁ উলিওৱা নিজে উলিওৱা তো চেণ্ট্ৰইড কিমান হ'ব চেণ্ট্ৰইড এনেকুৱাত থাকিব তো এই চেণ্ট্ৰইডটো কিমান হ'ব 1 - 3 + 3 ডিভাইডেড বাই 3 আৰু এটা কিমান হ'ব 2 + 0 + 4 ডিভাইডেড বাই 3 ঠিক আছে তো কিমান হৈ গ'ল 1/3 আৰু 2 আছেনে অপশ্যনত আছেনে আৰে অপশ্যন বি উলিয়াই দিলোঁ ঠিক আছে তো আমি 6টা কুৱেশ্যন ইমান পটককৈ কৰি দিলোঁ ঠিক আছে আৰু আছে তো পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন মজা লাগিছেনে মজা লাগিলে কি কৰিব লাগে জানা হিট দ্য লাইক বাটন ঠিক আছে কিমান চিঞৰিম আৰু দেই অ'কে তো কুৱেশ্যন কি আছে যে পইণ্ট P moves on the line 2x - 3y + 4 = 0 if Q 1,4 and R 3, -2 are the fixed points ঠিক আছে দেন দি লোকাছ অফ দি চেণ্ট্ৰইড আকৌ চেণ্ট্ৰইডৰ কথাই কৈছে কিন্তু লোকাছ কৈছে এতিয়া বহুতে কি হয় জানা লোকাছৰ কুৱেশ্যন দেখিলে ভয় খাই যায় কিন্তু একো নাই লোকাছ কি হয় যে চেণ্ট্ৰইড আমি কি হ'ব কোঅৰ্ডিনেট যিয়ে গোটেই বস্তুখিনি ছেটিছফাই কৰি আছে সেইটোৱে কথা ঠিক আছে সহজ অৰ্থত আচল ডেফিনেশ্যন এইটো নহয় কিন্তু সহজ অৰ্থত কি যে মোৰ চেণ্ট্ৰইডৰ এনেকুৱা তলত দিয়া কিতাপ ভিতৰত কি কণ্ডিশ্যন হ'ব পাৰে যিয়ে গোটেই বস্তুখিনি কুৱেশ্যনটোত দিয়া গোটেই বস্তুখিনি কি কৰি আছে ছেটিছফাই কৰিছে ঠিক আছে তো আমি এইটো কৰিবলৈ ট্ৰাই কৰোঁ ঠিক আছে এই পইণ্ট P মুভছ এটা পইণ্ট আছে যিটো মুভ কৰি আছে এটা লাইনত মানে বাৰু লাইনডাল কি 2x - 3y + 4 = 0 এটা পইণ্ট কি আছে P আছে ঠিক আছে P মুভ কৰি আছে তো P মই কি ধৰি লওঁ এনেই ধৰি লওঁ HK ঠিক আছে ন তো কি আছে এটা ট্ৰাইংগল বনিছে আৰু এটা পইণ্ট ফিক্স পইণ্ট আছে ন এটা Q 1,4 আৰু এটা R আছে কিমান 3, -2 তো PQ আৰু এটা ট্ৰাইংগল আমি বনাই ল'লোঁ এইটো ফিক্স নহয় P পইণ্টটো এনেকৈ মুভ কৰি আছে ঠিক আছে এই পইণ্টটোৰ কাৰণে আমি ইয়াত চেণ্ট্ৰইড পাম নে নাপাম চেণ্ট্ৰইড কিমান পাম ধৰি ল'লোঁ এনেই x, y ঠিক আছে তো x, y পাবলৈ হ'লে ভাবাচোন যে x, y পাবলৈ হ'লে চেণ্ট্ৰইড পাবলৈ হ'লে আমাৰ এইমাত্ৰ ফৰ্মুলা কি পঢ়িছিলোঁ h + 1 + 3 h + 1 + 3 ডিভাইডেড বাই 3 আৰু k + 4 + -2 k + 4 - 2 ডিভাইডেড বাই 3 হয়নে বাৰু তো ইয়াৰ পৰা x উলিয়াব পাৰিম x = এইখিনি তাৰ পৰা h উলিয়াব পাৰিম নে xৰ টাৰ্মত তো h কিমান হ'ব কোৱাচোন 3x - 4 এইটো হৈ গ'ল h হয় না 3x - 4 তো k কিমান হৈ যাব 3y - 2 ঠিক আছে 3y - 2 এইটো h আৰু k ইন টাৰ্মছ অফ x এণ্ড y ওলালোঁ আমি ঠিক আছে এতিয়া আৰু এটা h k আমি উলিয়াব পাৰিম কাৰণ h k পইণ্টটো এইডাল পইণ্টটো লাইনডালৰ ওপৰত আছে তো মই h আৰু k x আৰু y জেগাত পাতিব পাৰিম এই লাইনডালৰ ওপৰত হয় নহয় এই লাইনডাল এই পইণ্টটোৰ মাজেৰে গৈ আছে নে নাই তো এই x আৰু y জেগাত এই পইণ্টটো পাতিব পাৰিম h আৰু k হয়নে বাৰু তো আমি লাইনডালৰ পৰা কিমান হ'ব ধৰিলোঁ এটা লাইনডাল L1 ঠিক আছে তো L1 কিমান হৈ গ'ল 2 × h - 3 × k + 4 = 0 তো আমি কিমান পাই গ'লোঁ 2 hৰ জেগাত পাতি দিয়া আমাৰ 3x - 4 আৰু k জেগাত পাতি দিওঁ 3y - 2
plus 4 equal to 0 হয়নে বাৰু তো কিমান হৈ যাব 6x minus 8 minus 9y plus 6 plus 4 equal to 0 তো কিমান হৈ গ'ল 6x minus 9y 6x minus 9y plus 2 equal to 0 ঠিক আছে এটা চোৱা অপশন সাম ঠিক আছে এডাল দিয়া আছে নেকি অপশনত কি দিয়া আছে যে উইথ স্লোপ এটা দুটা স্লোপ দিয়া আছে এ আৰু সি অপশনটো স্লোপৰ কথা কৈছে আৰু বি আৰু ডি অপশনটো কি কৈছে প্যাৰালেল টু এক্স এক্সিস আৰু প্যাৰালেল টু ওয়াই এক্সিস তো এডাল লাইনটো প্যাৰালেল টু এক্স এক্সিস হ'ব নোৱাৰে প্যাৰালেল টু ওয়াই এক্সিস হ'ব নোৱাৰে তো সি বি আৰু ডি টো গ'ল বি আৰু ডি কেনসেল তো এ আৰু সিৰ মাজত কিবা এটা হ'ব পাৰে য'ত স্লোপ দিয়া আছে গতিকে এডালৰ স্লোপ উলিয়াও ঠিক আছে স্লোপ উলিয়ালে আমি স্লোপ কেনেকৈ উলিয়াও y = mx + c ফৰ্মুলা লৈ যাওঁ তো 9y = কিমান হ'ব 6x + 2 तो y = কিমান হৈ যাব 6/9x 6/9x + 2/9 তো এইটো কাটিলে কিমান হৈ যাব 2/3 তো m কিমান হৈ গ'ল চোন m হৈ গ'ল 2/3 মানে স্লোপ 2/3 আছে অপশনত আৰে অপশন সি উইথ স্লোপ 2/3 তো স্লোপ মানে লোকাসটো এটা কি বুজায় স্লোপৰ ভ্যালু 2/3 হলে আমাৰ গোটেই বস্তুখিনি স্যাটিসফাই হ'ব বুজিলানে বাৰু কথাটো তো সেইটোৱে লোকাস একো টান নহয় বুজিছানে বাৰু तो पॉज दी वीडियो एंड नोट इट डाउन जो मजा लगे हिट द लाइक बटन बारे बारे কৈ আছো मोटिवेशन আমাকো লাগে তোমালোকক যেনেকৈ এক্সাম দিবলৈ মোটিভেশ্যন লাগে আমাকো কি লাগে এনেকৈ খাৰা হৈ পেলাই 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা বলকিবলৈ আমাকো মোটিভেশ্যন লাগে হয়নে বাৰু তো জানা তোমালোকে কি কৰিব লাগে তো আমি 7টা কোৱেশ্চন উৰাইলো ঠিক আছে আৰু কৰিম ঠিক আছে पॉज दी वीडियो एंड नोट इट डाउन 8वां क्वेश्चन आपके स्क्रीन के ऊपर ये रहा भाई सर बहुत टाइम पिछन अमिताभ बच्चन और माजे माजे मन आहि जाए गाने और কৈ দিম আৰু ঠিক আছে तो इफ द लाइन 3x + 4y - 24 = 0 intersects x axis at a and y axis at b then the incenter এটা incenter বুজিব লাগিব ঠিক আছে কোৱেশ্চনটো পাৰ কৰি incenter বুজি লওঁ ঠিক আছে তোমালোকে চোৱা কোনোবাই যদি জানা কৰিব ট্ৰাই কৰা incenter কি হয় তো incenter কি হয় আকৌ ট্ৰায়াঙ্গলৰ কথা হ'ল যেনেকৈ সেন্ট্ৰয়েড আছিল এতিয়া incenter থাকিব ঠিক আছে incenter কি হয় জানানে কোনোবাই জানানে ইয়েস এংগল বাইসেক্টৰ অথনি কি আছিল সাইডৰ বাইসেক্টৰ মানে মিডিয়ান কিটা আছিল এতিয়া এংগল বাইসেক্টৰ কিটা যিটো পইণ্টত ইন্টাৰসেক্ট কৰিব সেই পইণ্টটো হৈছে ইনচেন্টাৰ ঠিক আছে তো মই ধৰি ললো এংগল মানে এইটো আৰু এইটো সমান ঠিক আছে এংগল বাইসেক্টৰ ইয়াৰো এটা এংগল বাইসেক্টৰ ইয়াৰো এটা এংগল বাইসেক্টৰ হয়নে বাৰু এইটো পইণ্ট ধৰি ললো মই আই পইণ্ট কাৰণ ইনচেন্টাৰ ন আই বুলি ধৰো তো একে x1 y1 আৰু এইটো x2 y2 ঠিক আছে না বাৰু আৰু এইটো x3 y3 হ'বনে বাৰু তো এতিয়া ইয়াৰ ইনচেন্টাৰ কিমান হ'ব জানানে ইয়াৰ ইনচেন্টাৰ উলিওৱা ফৰ্মুলাটো কি জানানে তাৰ কাৰণে আমাক সাইড জানিব লাগিব ইয়াৰ সাইডটোৰ লেংথ ধৰি ললো মই কিমান a এখিনি ধৰি ললো মই কিমান b আৰু এখিনি ধৰি ললো কিমান c ঠিক আছে তেতিয়াহ'লে ইনচেন্টাৰ কিমান হ'ব জানানে এইটো কোঅৰ্ডিনেট অপোজিট সাইড ঠিক আছে ax1 মানে ax1 + by1 b into x2 plus c into x3 ঠিক আছে c into x3 divided by a plus b plus c আকৌ x2 y তো আকৌ y কোঅৰ্ডিনেটৰ কাৰণে ঠিক আছে a y1 plus b y2 plus c y3 divided by a plus b plus c এইটো হৈ গ'ল আমাৰ কি ইনচেন্টাৰ ঠিক আছে তো পজ মানে আমাক টাইম জায়গা লাগিব না গতিকে এইটো পজ কৰি পেলাই নোট কৰি লোৱা তাৰপিছত আমি কোৱেশ্চনটো কৰা ষ্টাৰ্ট কৰোঁ ঠিক আছে কৈছে কি যে ইফ দি লাইন 3x + 4y - 24 = 0 intersects x axis at a and y axis at b ঠিক আছে then the incenter of the triangle OAB where O is the origin ঠিক আছে না বাৰু নাইস কোৱেশ্চন তো আমাক কি কৈছে এটা ইকুৱেশ্যন দিয়া আছে ন যে 3x + 4y - 24 = 0 এতিয়া যোনে মোৰ আগৰ কোৱেশ্চন আছিলে আগৰ মানে ভিডিঅ'টো চাইছিলে সিহঁতে জানে যে মই এটা ইকুৱেশ্যন কৈছিলোঁ যেতিয়া দুইডাল কোঅৰ্ডিনেট এক্সিছত কাটে মানে কি কৈছে ন এই লাইনডালে এক্স এক্সিছ আৰু ৱাই এক্সিছত কাটিছে তাৰমানে এক্স এক্সিছত কাটিছে কিমানত এনেকৈ কাটিছে ঠিক আছে তো এক্সিছক এ পইণ্টত কাটিছে আৰু ৱাই এক্সিছত কি কৰিছে বি পইণ্টত কাটিছে ঠিক আছেনে তো এনেকৈ দুইডাল এক্সিছত কাটিলে ইকুৱেশ্যন কি হয় মনত আছেনে x/a এইটো ইকুৱেশ্যন নাছিল জানো x/a plus y/b = 1 এইখিনি যদি a আৰু এইখিনি b হয় মনত আছে না বাৰু তো ইয়াক আমি কনভাৰ্ট কৰিব পাৰিম নে এইটো ফৰ্মুলে কনভাৰ্ট কৰিব পাৰিম নে ঠিক আছে দিয়া আছে কি 3x + 4y - 24 = 0 তো আমি কি কৰোঁ 24 ইফালে লৈ যাওঁ আৰু 24 ডিভাইড কৰি দিওঁ চবকে 24 ডিভাইড কৰিলে কিমান হ'ব x/8 + y/6 = 1 দেখিলানে বাৰু হৈ গ'ল এইটো ফৰ্মুলা আহি গ'ল নাই আহিলনে দেখিলানে বাৰু তাৰমানে x কোঅৰ্ডিনেট কিমান হ'ব 8 আৰু y কোঅৰ্ডিনেট কিমান হ'ব 6 এটা কম্পেয়াৰ কৰা না এইটো x ৰ কোঅৰ্ডিনেট আছিলে এটা x ৰ কোঅৰ্ডিনেট 8 পালোঁ আৰু y কোঅৰ্ডিনেট পালোঁ 6 তো এই পইণ্টটো ক'ব পাৰিবানে কিমান হ'ব 80 আৰে x এক্সিছত y কোঅৰ্ডিনেট সদায় 0 এইটো 80 এইটো কিমান হ'ব 06 আৰু এটা আমাক অৰিজিন দিয়া আছে ন তো
তো এই অৰিজিনেল লগত ট্ৰাইংগল বনিলে নাই এইডাল ট্ৰাইংগল বনিলে নাই এইটো ট্ৰাইংগল তো এই ট্ৰাইংগলটোৰ সৰি এৰিয়াহে উলিয়াব গৈছে এই ট্ৰাইংগলটো ইন চেণ্টাৰ উলিয়াব পাৰিবা আমাৰ ফৰ্মুলা ইমানটো দেখুৱাইছিলোঁ তো তাৰ কাৰণে আমি কি কৰিব লাগিব ডিষ্টেঞ্চটো জানিব লাগিব এইটো জানো 6 আৰু 8 জানো এইটো ডিষ্টেঞ্চ উলিয়াব পাৰিবানে ডিষ্টেঞ্চ কিমান হ'ব তেতিয়াহ'লে ইয়াত কিমান হ'ব 6 স্কুৱাৰ প্লাছ 8 স্কুৱাৰ কিমান হ'ব 36 প্লাছ 64 10 হয়নে বাৰু তো এইখিনি ডিষ্টেঞ্চ কিমান 10 তো এতিয়া আমি ইন চেণ্টাৰ উলিয়াব ট্ৰাই কৰোঁ ইন চেণ্টাৰ আই তো কিমান হয় যে মই কি কৈছিলোঁ যে এইটো কোঅৰ্ডিনেট ইনটু অপজিট ছাইড তো 0 ইনটু 10 প্লাছ 8 ইনটু 6 8 ইনটু 6 প্লাছ 0 ইনটু 8 হয়নে বাৰু 0 ইনটু 8 ডিভাইডেড বাই গোটেইকেইটা ছাইডকেইটা এড কৰি দিব লাগে 6 প্লাছ 8 প্লাছ 10 তেনেকৈ ৱাই কোঅৰ্ডিনেটকেইটাৰ লগতো কৰা ৱাই কোঅৰ্ডিনেটকেইটাৰ লগত কৰিলে কিমান হ'ব 0 ইনটু 10 প্লাছ 0 ইনটু 6 প্লাছ 6 ইনটু 8 দেখিলা নাই বাৰু ডিভাইডেড বাই 6 প্লাছ 8 প্লাছ 10 তো ইন চেণ্টাৰ উলিওৱা ওলালে তো এইটো 0 এইটো কিমান হ'ল 6 ইনটু 8 কিমান হৈ যাব 6 ইনটু 8 48 ডিভাইডেড বাই এইটো কিমান হ'ব 10 আৰু 14 24 ন আৰু এইটো কিমান হৈ যাব একেই 48 ডিভাইডেড বাই 24 তাৰমানে কিমান হৈ গ'ল এনচাৰ 2,2 আছেনে 2,2 আৰে অপশ্যন বি উৰাই দিলোঁ কুৱেশ্যন বহুত গৰম লাগিছে দেই তোমালোকৰ কাৰণে কিমান কষ্ট কৰি আছে দেখিছেনে তো পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন মজা লাগিছে যদি হিট দ্য লাইক বাটন হয়নে নহয় চ' গাইজ আজিলৈ তোমালোকক এৰিছোঁ ইমানতে তোমালোকৰ বাবে আছে এটা হোমৱৰ্ক নেক্সট শ্লাইডত পাই যাবা চবেই হোমৱৰ্কটো কৰিবা আৰু যিমানখিনি কৰিছোঁ আকৌ প্ৰেক্টিছ কৰিবা তোমালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন জেই মেইনছৰ কুৱেশ্যন এতিয়া প্ৰেক্টিছ কৰিব পাৰিবা ষ্ট্ৰেইট লাইনৰ পৰা কাৰণ তোমালোকৰ কনচেপ্ট পূৰা ক্লিয়াৰ হৈ গৈছে তো নেক্সট ক্লাছত আমি নতুন এটা টপিক লৈ আহিম তেতিয়ালৈকে বাই বাই ভালকৈ থাকিবা টেক কেয়াৰ হাত ধুই থাকিবা আৰু ঘৰৰ পৰা বাহিৰলৈ নোলাবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে ভিডিঅ' পাই থাকে জানাই ন আৰু ক'বতো নালাগে ভেৰি গুড বাই বাই